নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আকৌ আহি গ'লোঁ নতুন এটা ভিডিঅ'লৈ। কালি যে কৈছিলোঁ মই 3 বছৰ বয়সতে হেৰাই গৈছিলোঁ, এটা 20 বছৰ পাছত মোৰ সকলোবোৰ মনত পৰিছে বুলি। সেইদিনাখনি চাগে দেওবাৰ আছিলে নেকি দেই, মেলা ধৰিবৰ কথাটো কৈছোঁ। আপোনাৰ দেওবাৰ আছিলে, বাক ক'লোঁ যে মেলা চাবলৈ যাওঁ ব'লা। দুইটা ওলাই গ'লোঁ। তাৰপৰা মেলাত আকৌ ঢেৰ কিবাকিবি ওলাইছে নহয়, মই আৰু দুভিয়া সৰু নহয় জানো। তাৰপিছত আৰু বেটাবলতাক ক'লোঁ যে বাইদেউক ক'লোঁ যে হেৰি আইচক্ৰীম এটা খাওঁ। তেওঁ আইচক্ৰীমটো কিনিবলৈ ভিৰলৈ সোমাই গুচি গ'ল। কেতিয়ানো মই মানে ডাবলতা বাৰ কেৰাঙুলি এৰি কাৰোবাৰ বুঢ়া আঙুলিত ধৰি ভিৰৰ মাজত সোমাই হেৰাই গ'লোঁ। খুব কান্দিছোঁ। তাৰপিছত আৰু মানুহে ধৰি নি কমিটিত দিলেগৈ। কমিটিত আকৌ তেতিয়া দেখিছোঁ উচুপনি বাইদেউ মাইক এটা লৈ এনেকুৱা চিঞৰিছে যে দেৱলতা বা আপোনাৰ হেৰি ভাইটি হেৰাই গৈছে, আপুনি লৈ যাওক অতি সোনকালে। তাৰপৰা কোনো নহা দেখি আৰু কথা আকৌ সেই পালে আকৌ কল্পনা বাইদেৱে পালে নহয়। কল্পনা বাইদেৱে 20 বছৰ পুহিছে মোক। 20 বছৰ পুহি মোক ইমান ডালৰ পৰা ইমানটি কৰি পঠাইছে। সেয়ে এতিয়া তেওঁলোকৰ মাজত শীতল যুদ্ধ চলি আছে যে মোৰ ল'ৰা তই নিনিবি, তোৰ ল'ৰা মই নিনিবি, তোৰ ভাইটিক মই আহিছিলোঁ নেকি, সেই মানে